গুড মৰ্নিং সুপ্ৰভাত স্বাগতম জনাইছোঁ মই ৰূপমে মোৰ অন্য এটি ভিডিঅ'লৈ বহুত দিন হ'ল ভিডিঅ' দিব পৰাই নাই গতিকে তাকে ভাবিলোঁ আজি যিহেতু দেওবাৰ মা কামাখ্যা মন্দিৰ দৰ্শন কৰি আহোঁ আৰু আপোনালোকে জানে যে মই ইনফৰমেশ্যন ভিডিঅ'বিলাক বনাই কিনে ভাল পাওঁ গতিকে মা কামাখ্যা মন্দিৰৰ সৃষ্টিৰ বিষয়ে আমি বিভিন্ন ধৰণৰ কাহিনী শুনিব পাওঁ গতিকে আপোনালোকৰ আগত সেইখিনিও শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব কিন্তু সেই মা কামাখ্যা মন্দিৰৰ ইতিহাসটো এটা এক্সট্ৰাকৈ ভিডিঅ'কৈ বনাম এইটো অকল ভ্লগ চিষ্টেমত বনাম গতিকে ভিডিঅ'টো এইটোও চাব আৰু সেইটোও নিশ্চয় চাব বুলি আশা থাকিল গেট আহি পাই গ'লোঁ মেইন গেট জয় মা কামাখ্যা মন্দিৰৰ এই ৰাস্তাটো কিন্তু বহুত ধুনীয়া লাগে দেই একদম বহুতখিনি ভাল লাগে পালোৱে প্ৰায় মন্দিৰ এই আগত বাছখনৰ কাৰণে মানে জামটো লাগিছে বাছখন লাহে লাহে গৈ আছেতো সেইটো কাৰণে পাৰ্কিং কৰি লওঁ পাৰ্কিং কৰি লৈ একদম লগ পাই আছোঁ আজি আৰু বেলেগকৈ আৰু ভ্লগিং কৰি দেখাই নাথাকিলোঁ আৰু ৰাস্তা কি দেখাম একেই ৰাস্তা আৰু গাড়ীখন পাৰ্কিঙত থৈ লগ পাই আছোঁ দিয়ক নামাচোন পুৰা মানুহ না আজি দেওবাৰটো গৰম বন্ধ চলি আছে তাতে পুৰা মানুহ হৈছে মই আমাৰ Excuse me.
চাকি দিলোঁ, কিন্তু বহুত ভিৰ একদম। পিছফালে চাওক, চাকি দিছে মানে কি তাতে ভিডিঅ' বনোৱা একদম সম্ভৱে নহয়। বহুত মানুহ দেই। মানুহ বহুত ভিৰ দেই, বাপৰে। ভাবিছিলোঁ আজি ইমান মানুহ নহ'ব, কিন্তু আজি দেওবাৰ ন। ঐ, কেনেকুৱা লাগিছে আহি? ভাল লাগিছে, বহুত ধুনীয়া লাগিছে, কিন্তু বহুত ভিৰ আছে আজি। কেনেকুৱা ভিৰ হ'ব? কাছবা ক'ত? হা? বৰ্তমান চিকাৰত ই আছে 1 2 যা 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 গৈ আছে লাহে লাহে। নাই, সফল নহ'ল, উৰি গ'ল। এদিকে দাঁড়া, তুই কতক্ষণ দাঁড়া তাহলে বুঝতে পারবি। এখান থেকে তোলে। मजा आया? मैं मोबाइल नहीं मारे। কি হ'ল, তুমি চিৰিয়াছ হ'ব লাগে? মই ফাৰ্ষ্টতে কৈছিলোঁ নহয় আহি কিনে, মানে ইনফৰমেশ্যন ভিডিঅ' যিহেতু মই বনাওঁ, কথাখিনি ক'লোঁ হয়, কিন্তু মানে কি ইয়াতে বাহিৰৰ আৱাজ বহুত আহি থাকে, আৰু মোবাইল ফোনটো দূৰত নিয়া ল'লে মই কৈ থকাখিনি চাউণ্ডটো বহুত নাহে ইমান, বাহিৰা চাউণ্ডবিলাক বহুত আহি থাকে, গতিকে আপোনালোকে কথাখিনি ভালদৰে বুজিও নাপাব। সেইকাৰণে ভাবিছোঁ ইয়াতে নকওঁ, নিশ্চয় ক'ম, কিন্তু কোনটো ঠাইত কওঁ, নহ'লে বেলেগ ঠাইত জাগাত হ'লেও যাই পেলাই আপোনালোকক নিশ্চয় জনাম। আৰু এতিয়া আমি ইয়াৰ পৰা গৈ থাকিম, চাকি বন্তি দিলোঁ, এতিয়া কিবা এটা বাহিৰত গৈ পিনে কিবা এটা খাম, ইয়াৰ পৰা ওলাওঁ। আৰু বাহিৰত ভিডিঅ' ইমান বনাই নাথাকোঁ, কাৰণ ইমান মানুহ হয় না আজি মানে দেওবাৰ না, দেওবাৰ তাতে গৰম বন্ধ চলি আছে বহুত, আৰু এনেও বাৰু হয়ে বাৰু কামাখ্যা মন্দিৰত। আৰু এবাৰ মেইন মন্দিৰৰ ভিতৰত সোমাব ইচ্ছা আছে, তেতিয়া ৰাতি আহিব লাগিব, কাৰণ এইখিনি সময়ত আহি লাভ নাই, ৰাতি 3টা 4টা মানত আহিব লাগিব, তাৰপিছতহে লাইন পাতি। এতিয়া আহিলে, এতিয়া আমি যদি লাইন ধৰোঁ একদম ৰাতিলৈ পাম। এতিয়া 10টামান বাজিল, 10টামান বাজিল, এতিয়া পাৰিলে আমি মিনিমাম 6টা 7টা বাজিবই গধূলি। গতিকে আৰু ইয়াৰ পৰা আমি মা কামাখ্যাক হেৰি কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, ভালে ৰাখক, আপোনালোকক ভালে ৰাখক, আপোনালোকৰ সকলোকে, পৰিয়ালক গোটাই। বাকী কেনে লাগিল তোৰ আহি? ভাল লাগিছে। ভাল লাগিছে। আৰু তোমাৰ কেনেকুৱা লাগিল আহি? ভাল লাগিছে। গতিকে ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল পায়। গতিকে নেক্সট ব্লগত চিধাই একদম কামাখ্যা মন্দিৰৰ
ইতিহাস সুন্দৰকৈ একদম টাটা বাই বাই